নমস্কাৰ মোৰ অতিথি অনুষ্ঠানসমূহ দৰ্শক মণ্ডলী আজি আপোনালোকৰ মাজলৈ এটা ব্যতিক্ৰমী পৰিৱেশ লৈ উপস্থিত হৈছোহি মোৰ ভাতৃপ্ৰতিম ধ্ৰুৱজ্যোতি বৰা তেওঁ মোৰ ঘৰৰ পৰা 1.5-2 কিলোমিটাৰ আঁতৰত তেওঁৰ ঘৰ ইতিমধ্যে আপোনালোকে দেখিছে এই গৃহটো নতুনকৈ তেওঁ সজাই পৰাই লৈছে তেওঁ এপইণ্টমেণ্ট পাইছিল 2019 বৰ্ষত আৰু আজি হ'ল 2021 বৰ্ষৰ জুন মাহৰ 16 তাৰিখ ইমান কম দিনৰ ভিতৰত তেওঁ নতুনকৈ এপইণ্টমেণ্ট পায় এডোখৰ মাটি কিনি এটা সুন্দৰ গৃহ নিৰ্মাণ কৰিবলৈ সক্ষম হৈছে কিন্তু আমি দেখা পাওঁ আমাৰ প্ৰাথমিক বিদ্যালয়ৰ প্ৰায় শিক্ষক চাকৰিৰ জীৱনটো পাৰ হৈ যোৱাৰ পিছতো এটা ঘৰ সম্পূৰ্ণকৈ সজাই তুলিবলৈ সক্ষম নহয় কিন্তু তেওঁ আজি আমাৰ আদৰ্শ বুলি ক'ব লাগিব ইমান কম দিনৰ ভিতৰত 2-1.5 বছৰৰ ভিতৰত তেওঁ এডোখৰ নতুন মাটি লৈছে আৰু এটি নতুন গৃহ হিচাপে নিৰ্মাণ কৰিবলৈ সক্ষম হৈছে সম্পূৰ্ণ হোৱা নাই হ'লেও তেওঁ ইমানখিনিলৈকে যে আগবাঢ়ি গৈছে ই এক আদৰ্শ বুলি ক'ব লাগিব আহক তেখেতৰ সৈতে আমি কিছু কথা পাতোঁ আৰু তেখেতৰ সৈতে আমি চিনাকি হওঁ নমস্কাৰ এখেতে হ'ল ধ্ৰুৱজ্যোতি বৰা নমস্কাৰ শিক্ষক তে ধ্ৰুৱজ্যোতি বৰা তোমাক স্বাগতম জনাইছোঁ মোৰ অতিথি অনুষ্ঠানলৈ আপোনাকো স্বাগতম জনাইছোঁ ধন্যবাদ যে তুমি যোৱা বছৰ অৰ্থাৎ 2019 বৰ্ষত এপইণ্টমেণ্ট পাই আজি 1-2 বছৰৰ ভিতৰতে তুমি এডোখৰ মাটি লৈ এটা নতুন ঘৰ সজাবলৈ সক্ষম হৈছা এগৰাকী প্ৰাথমিক বিদ্যালয় শিক্ষক হিচাপে গতিকে তুমি কেনেধৰণে পৰিকল্পনা কৰিছিলা কাৰোবাৰ পৰা প্ৰেৰণা পাইছিলা তুমি অকণমান ক'লে আমাক আমি নথৈ সুখী হ'ম তোমাৰ পৰা জানিব বিচাৰিছোঁ কোৱাচোন বাৰু আচলতে প্ৰেৰণা মানে কি ধৰি লওক প্ৰথম ঘৰখনৰ পৰাই প্ৰেৰণা থাকে তাৰপিছত লগত মই যিসকল এতিয়া শিক্ষকৰ লগত কৰি আছিলোঁ যেনেকৈ তাৰ মাজত আপুনিও আছে আৰু আছে জ্যেষ্ঠ ছাৰসকল মোক পঢ়োৱা ছাৰসকলো আছে তেওঁলোকেও যথেষ্টখিনি এইখনৰ মানে প্ৰেৰণা দিছিলে মই 19ৰ শেষৰ ফালে নৱেম্বৰতহে ইয়াত এপইণ্টমেণ্ট পালোঁ তাৰপিছতো মই প্ৰায় যোৱা বছৰ 20 চনৰ এই জুন মাহৰ পৰাই ষ্টাৰ্ট কৰিছিলোঁ মাটি কিনি ঘৰ বনোৱালে আৰু লকডাউনৰ সময়ছোৱাৰ কাৰণে ভাল হ'ল আৰু মানে আগত আমাৰ পঢ়োৱা ছাৰসকল বা এতিয়া একেলগে কৰ্মৰত ছাৰসকল বা প্ৰভাত দাসকলেও আছে এনেকৈ যিখিনি মানুহ পাইছোঁ গোটেইখিনি দিহা পৰামৰ্শই মানে সহায় কৰি দিছে একচুৱেলি গোটেইখিনি ভাল হৈছে সেইটো কাৰণে আৰু সকলোকে এইটো ক্ষেত্ৰত ধন্যবাদো দিওঁ তাৰপৰা তেতিয়াৰ পৰা কৰিয়ে আছোঁ এনেকৈ আৰু এতিয়াও কাম হোৱাগৈ নাই জাষ্ট ক'বলৈ গ'লে আৰম্ভণি হৈছে বহুতখিনি বাকী আছে অহাবৰ মানৰ ভিতৰত কমপ্লিট হ'ব আৰু এটাই ভাবোঁ এতিয়া চাকৰিটো আৰম্ভ হওঁতে যদি কৰি ল'ব পাৰোঁ তেতিয়া ভৱিষ্যত দিনবোৰ এইখিনিক লৈ ইমান মাথা মাৰি থাকিবলগীয়া নহয় আৰু ৰিটায়াৰমেণ্টৰ শেষৰ সময়খিনিত অন্ততঃ চলা কৰাৰ কাৰণে সেইখিনি সুবিধা এটা হয় সেই ক্ষেত্ৰত ভাবিয়ে মানে আগতীয়াকৈ কৰি লৈছোঁ আৰু প্ৰথমে যিমানখিনি পাৰিছোঁ ধন্যবাদ তুমি ইমান কম দিনৰ ভিতৰতো ইমানখিনি কৰিবলৈ সক্ষম হৈছা আমিও আশীৰ্বাদ কৰিছোঁ তুমি আগুৱাই যোৱা আগন্তুক দিনত আৰু এনেধৰণৰ সুন্দৰ পদক্ষেপেৰে তোমাৰ ভৱিষ্যত উজ্জ্বল হওক তোমাৰ ভৱিষ্যত পৰিকল্পনা কেনেধৰণৰ ভৱিষ্যত এগৰাকী শিক্ষক হিচাপে এতিয়া তোমাৰ শিক্ষকতা কৰা ধৰি লোৱা 1.5 বছৰ হৈছে 1-1.5 বছৰ ভৱিষ্যতে শিক্ষকতা কৰি তোমাৰ লক্ষ্যটো বা তোমাৰ কেনেধৰণৰ পৰিকল্পনা এই চাকৰিটোতে তুমি সন্তুষ্ট নে মই অৱশ্যে সেইটো কিছুমান কম্পিটিটিভ এক্সামৰো এতিয়া প্ৰিপেৰেশ্যন চলাই আছোঁ ট্ৰাই কৰি আছোঁ হয়তো এবছৰমানৰ পিছত সেইবিলাকত অলপ কৰিম কিন্তু অলপ সময়ো লাগে যথেষ্টখিনি আগতেও মই কৰিছিলোঁ অলপ ACSৰ কাৰণে প্ৰিপেৰেশ্যন কৰিছিলোঁ কিন্তু বিভিন্ন APSCৰ কাৰণে কৰিছিলোঁ প্ৰিপেৰেশ্যন কিন্তু বহুতখিনি কিন্তু মানে সময়ত মানে অলপ অসুবিধা এই চাকৰি সংক্ৰান্তে সেইকাৰণে বাদ দিলোঁ তাৰপৰা আকৌ এতিয়া অলপ চলপ ভাবি আছোঁ কি হয় আৰু তাৰ বাহিৰে বেলেগ কিছুমান এক্সামৰ কাৰণেও মাজে মাজে কৰি আছোঁ নাজানো আৰু কি হয় হ'লেও যিমানখিনি পাৰোঁ ইয়াতে কৰি থাকোঁচোন যিমানখিনি পাৰোঁ এইটো এটা ভাল বৃত্তি ভাল প্ৰফেশ্যন মানুহখিনিও ভাল পাইছোঁ গতিকে এইটো কৰিয়ে থাকোঁ বয়সো আছে তাৰ মাজে মাজে চেষ্টাও কৰোঁ একো নাই হোৱা নোহোৱা ধন্যবাদ কথা এয়া আমাৰ ধ্ৰুৱজ্যোতি নতুনকৈ সজাই পৰাই লোৱা গৃহটি আমি আপোনালোকক দেখুৱাবলৈ প্ৰয়াস কৰিছোঁ এয়া নতুনকৈ বনাইছেহে বহুত বাকী আছে কিন্তু আৰম্ভণি হৈছে তথাপিতো সুন্দৰ তেওঁ পৰিকল্পনাৰে ঘৰটো সজাই তুলিছে এই ঘৰৰ ভিতৰত তেওঁ ভেন্দি বিভিন্ন শাক চব্জি আমি দেখিবলৈ সক্ষম হৈছোঁ সঁচাকৈ এগৰাকী
আদৰ্শ শিক্ষক বুলি ক'ব লাগিব। শিক্ষকতাৰ মাজতে ঘৰতে তেওঁ এয়া শাক পাচলিও কৰিবলৈ এতিয়া যিহেতু কাম বন্ধ আৰু এতিয়া মানে মিস্ত্ৰীয়ে কোৱা মতে অলপ পানী খাব দিছে ঘৰটো, সেইকাৰণে পানী খোৱা সলনি এই মাটিখিনি এনেই থাকক, ইয়াতে ধুনীয়াকৈ হেৰি কৰি দোকান এই পথাৰৰ মাটিখিনি আকৌ পানী হৈ যায়, তাত ধান হেৰি কৰিব লাগিব। সেইকাৰণে এই ভিতৰতে শাক চব্জি ওলাইছে, ডেইলি ওলাই আছে, সিফালেও আছে তেনেকৈ। ধন্যবাদ। এয়া আমি ঘৰৰ পিছফালৰ দৃশ্যখিনিও দেখুৱাবলৈ আমি প্ৰয়াস কৰিছোঁ। এই সুন্দৰ এটা পৰিৱেশ, এয়া বিভিন্ন ধৰণৰ শাক চব্জিৰে পৰিপূৰ্ণ হৈ আছে। লাও তিয়ঁহ আমি দেখিবলৈ সক্ষম হৈছোঁ। এয়া লাও লাগি আছে, তলত তাকে মাটিটো এটা আছে। সঁচাকৈ এক আদৰ্শ শিক্ষক ক'ব লাগিব। তেখেতে শিক্ষকতাৰ উপৰিও ঘৰত এনেধৰণে বাৰীখন সজাৰ পৰা তোলাত ই এক আদৰ্শ বুলি ক'ব লাগিব। আমাৰ বিশেষকৈ প্ৰাথমিক বিদ্যালয়ৰ শিক্ষকসকলে আমি দেখা পাওঁ, গোটেই জীৱন চাকৰি কৰাৰ পিছতো তেওঁলোকে এটা ঘৰ সম্পূৰ্ণকৈ সজাৰ পৰা ল'বলৈ সক্ষম নহয়, কিন্তু তেখেতে ইমান কম দিনৰ ভিতৰতেই এখন এটুঘৰ মাটি কিনি থাকিবলৈ সুবিধা কৰি লৈছে। সঁচাকৈ তেওঁ আমাৰ কাৰণে আদৰ্শ বুলি ক'ব লাগিব।